Good morning guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মই এফালে যেহেতু গাছা ধুই আহিলোৱে আৰু ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট কৰা নাই সেয়ে ব্ৰেকফাষ্ট কৰাৰ আগতে এগিলাস পানী খাই ললো আৰু এফালে ওলাই আহি ছোৱালীক চালো দেখিছে কি অৱস্থা কেক খাই মুখৰ অৱস্থা কি কৰি ৰাখিছে একদম মুখ মেকুৰি বনাইছে দুইজনী এনেকে মুখ ডুবাই কেকখিনি ক্ৰীমখিনি লগাই এনেকৈ খাই আছে আৰু দুজনীয়ে যি কৰে কৰক এতিয়া ভাই মোৰ বহুত কাম আছে যেহেতু আজি সানডে আৰু সানডে হলে বহুত কিছুৱে কাম থাকে আৰু এফালে মই আজি মাংস বনাম কুমুৰাৰে মাংস বনাম কুমুৰা এটা গছৰ পৰা দেখা পাই এখেতে ক'লে যে আজি মাংসকে লৈ আহো আৰু মাংস আনি ধুনীয়াকৈ কুমুৰাৰে বনাব ললো আৰু ইমান ধুনীয়া চৰ্বি আছে লগতে অকনমান তাতে আলু কাটি দিছো আৰু এফালে মই ব্ৰেকফাষ্ট বুলি গলে যেহেতু একো নাছিলে সেয়ে মই কচৰি আনি ৰাখিছিলে সেয়ে খালো আৰু ইফালে মোৰ মৰম দেখিছে মোক একদম পুৰা নখ কাটি দি আছে মোৰ এখেতে আৰু এই সৰু মৰম বিলাকে সঁচাকে বহুত বেছি ভাল লাগে আৰু সকলো কাম শেষ কৰি ৰন্ধা বঢ়া শেষ কৰি এফালে ছোৱালীক আহিলো ভাত খোৱাবলে আৰু দুইজনীকে ভাত খুৱাই লৈ আৰু এতিয়া আমি খাও আৰু আজি ভাবি আছো এঠাইলৈ যাম আৰু সেয়ে ভাতখিনি আমিও খাই ললো আৰু এখেতে একদম ৰিভিউ দি আছে বহুত ধুনীয়া টেষ্টি হৈছে কুমুৰাৰে মাংস খাই আছে আৰু মোক দেখুৱাই আছে আৰু ইফালে ময়ো আপোনালোকক অকমান দেখুৱালো কাৰো যাতে জিভাৰ পানী চানি নপৰে দেই আকৌ আৰু যদি কাৰোবাৰ জিভাৰ পানী পৰেও মই কিন্তু দায়ী নহয় দেই ৰাইজসকল গতিকে জিভাৰ পানী নেপেলাব কন্ট্ৰলত থাকক আৰু এফালে মই খাও আৰু আপোনালোকে চাই থাকক আৰু আজি খাই লৈ ভাবিছো ঘৰলৈ যাম কেইদিনমান হল যোৱা নাই সেয়ে ভাবিছো ঘৰলৈ যাম আৰু সৰু ছোৱালীজনীও যাবলৈ বৰকৈ কান্দি আছে সেয়ে ভাবিলো পানী চাইনি ভাঙি হলেও যাম আৰু এপাক ঘৰলৈ গৈ আকৌ ঘূৰি আহিব লাগিব যেহেতু ঘৰত কোনো নাই সেয়ে কেতিয়া ভাবো যে ইমান পানী চানিৰ মাজেৰে নাযাওঁ আৰু কিন্তু দুদিনমান যেতিয়া ঘৰত থকা যায় তেতিয়া আকৌ সেই একেই মানে যাবলৈ মন যায় আৰু এইফালে খাই লৈ একেবাৰে ৰেডি হৈ গলো আৰু দেখিছে পানী আৰু ছোৱালীৰো যে ইমান চখ পানীৰে খুচকাৰি যাব সেয়ে দুইজনীকে খুচকাৰাই লৈ গৈ আছো আৰু ইমান পানী দেখিছেনে একদম পানীটো দেখা পাই মোৰ একেবাৰে মাথা মানে চকু কপালত একেবাৰে তথাপিতো মানে গৈ আছো আৰু এটা কথা ভাল যে আগতকে বহুত বেছি পৰিমাণে পানীখিনি কমিছে আৰু এতিয়া মানে অহা যোৱা কৰোতে নাওখন নহলেও চলে আৰু খুচকাৰিয়ে অহা যোৱা কৰিব পাৰি আৰু একদম ছোৱালী খুচকাৰি গাড়ী একদম গৈ আছে আৰু একদম ভয় নালাগে মোৰে পাই ভয় লাগে একেবাৰে এই পানীত খুচকাৰিবলৈ আৰু দুইজনীকে একেবাৰে পানীত খুচকাৰি আছে আৰু ইফালে অকনমান বেছি পানী হোৱাৰ কাৰণে কুলত লৈ ললে আৰু ইফালে মই বস্তু বাহিনীখিনি হাতত লৈ গৈ আছো টুককে এই পানীৰ মাজত কাৰণো ভাল লাগে নহয়নে আৰু এই পানীখিনি যে কেতিয়ালৈ শুকাব আৰু তেতিয়ালৈহে শান্তি আৰু এইফালে দিছে ঠিক ৰ'দ ইফালে তলত পানী ইফালে ওপৰত ৰ'দ কোনোফালে শান্তি নাই এফালে ছোৱালী কি কৰি আছে আহি মাহীয়েকৰ একদম নেল পলিশ অকলে চুপে চাপে বহি লগাই আছে আৰু আমি এইফালে গপচপ কৰি আছো বিছনাত খুই যেহেতু যাবৰে হ'ব এতিয়া লাহেকে ঘৰত অকণমান কথা পাতি আৰু এইফালে ধাম ফেন চলাই দিছো পুৰা একেবাৰে আৰু সকলোৱে বহি কথা পাতি আছো আৰু এইফালে ওলাই অহাৰ সময়ত চিঙৰা এটা খালো আৰু দেখিলো গাড়ীখন বেয়া হৈ গ'ল আহোতে মানে এতিয়া যে কেনেকে যাম তাকে ভয় লাগি আছে নেক্সট ভিডিঅ'খিনি পিছলৈ